এভৰিৱান মই কৰিশ্মা মোৰ চেনেল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি মই আপোনালোকৰ ওচৰলৈ এটা উলৰ ডিজাইন লৈ আহিছো আশা কৰো আপোনালোক সকলোৱে ভাল পাব ডিজাইনটো হৈছে এইটো দেখিছে খুব ধুনীয়া এটা ডিজাইন আৰু দেখিবলৈ হয়তো টান লাগিছে কিন্তু নহয় ইয়াক কৰিবলৈ খুবেই ইজি হয় খুবেই সহজ হয় সো মই আপোনালোক কৰি কিনে দেখাম কেনেকৈ কৰিলো ভিডিওটো হেকলৈকে চাব যদি ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এই প্যাটাৰ্নটো বনাবৰ কাৰণে আমাক উল লাগিব দুবি মই ৰেড কালাৰ লৈছো আৰু এটা ক্ৰীম কালাৰ লৈছো আৰু এডাল লৈছো কুসা এডাল 9 নম্বৰ হয় যিকোনো নম্বৰ ল'ব পাৰে একো নাই সো আহক আমি কেনেকৈ বনাও চাই লও প্ৰথমতে ৰেড কালাৰটো লৈছো এটা এনেকে ঢিলাকে কাটি দি ল'ব ইয়াতে আমি ছডাল চেইন বুম প্ৰথমতে 1 2 3 4 5 6 এই 6ডাল বুলু এই 6ডালৰ ফাৰ্স্টটোত আমি এডাল চেইন বুম এনেকে এটা চেইন বুলু ইয়াতে আমি এটু পাফ বনাম এতিয়া এইটো সার্কেলটোতে ইয়াতে আমি সাইডাল লম এক 2 3 4 এয়া ললো চাৰিডাল এইটো একেবাৰতে সুমুৱাই আনিম হৈ গ'ল এটা পাফ আমাৰ ৰেডি আৰু ইয়াতে আমি 8টা এনেদৰে পাফ বনাম ইয়াতে চেইন দিলো চেইন দিম আকৌ আমি 4টা 1 2 3 4 আকৌ ইয়াতে মেৰালো আকৌ এইটো এই হোলটো দীঘলকে ল'ব অকনমান এনেদৰে 1 2 3 4 হৈ গ'ল এনেদৰে আমি 8টা পাফ বনাম এইটো সার্কেলটো এয়া এইটো আমি কৰি ললো দেখিছে কি ধুনীয়া হৈছে এতিয়া ইয়াত আমি হোৱাইট কালাৰটো এড কৰিম এইটো এনেকে গাঠি দি লৈছো সেম প্ৰসেস এনেকে লৈছো যিকোনো এটা লব যিকোনো এটা ইয়াৰে এনেকে ইফালে দি সুমুৱাই এনেকে আমি সিঙ্গেল এটা বনাম তাৰ পিছত আমি ইয়াৰে নেক্সট এইটো নেক্সট আমি ডাবল চেইন দি কিনে বনাম
এনেকৈ ল'লোঁ এনেকৈ ডাবল চেইন দি কিনে এনেকৈ আমি এফালে 8টা বনাম ফাৰ্ষ্ট 1 2 3 4 5 6 7 এয়া 8টা হৈ গ'ল 8 টাইমছ আমি বলো তাৰপিছত 2টা চেইন বুম আমি 1 2 আৰু তাৰপিছত আকৌ এইটোতে আকৌ 8টা চেইন বুম আমি আকৌ 8বাৰ এনেকৈ বৈ যাম এইট টাইমছ হৈ গ'ল এয়া দেখা পাইছে কি ধুনীয়াকৈ এইটো পেটাৰ্ণটো হৈ গ'ল ধুনীয়া এপাহ ফুলৰ নিচিনাকৈ দেখা পাইছে এনেকৈ আমি গোটেই ৰাউণ্ডটোতে 4টা হ'ব পাহ এনেকৈ আমি বনাই যাম নেক্সটটোত আমি কেনেকৈ যাম মই কৈ দিছোঁ ইয়াতে 8 টাইমছ কমপ্লিট হ'ল এইটোত আমি জয়েন কৰিম এনেকৈ সিঙ্গেল দিছোঁ এইটো হৈ গ'ল জয়েন কৰিলোঁ আমি ইয়াৰে আমি নেক্সটটোত কৰিম এবাৰ সেম প্ৰসেস এনেকৈ 8 টাইমছ দি ফাৰ্ষ্ট তাৰপিছত 2টা চেইন আৰু পিছত 8 টাইমছ আমি এনেকৈ গোটেই সাৰ্কেলটো বৈ যাম এয়া মোৰ এইটো কমপ্লিট হৈ গ'ল দেখিলে আপোনালোকে কিমান সহজে এটা ধুনীয়া ডিজাইন কৰিব পাৰি ফুলেৰে আৰু ইয়াক আমি এতিয়া জয়েন কৰিম আপোনালোকে জয়েন কৰাটো মই দেখাই দিছোঁ এয়া মই এটা বনাই ৰাখিছোঁ এইটা আৰু এইটা মই জয়েন কৰি ৰাখিছোঁ এতিয়া কেনেদৰে জয়েন কৰিম মই আপোনালোকক দেখাই দিওঁ ফাৰ্ষ্টতে মই 2টা জয়েন কৰা দেখাই দিওঁ এয়া 2টা লৈছোঁ মই আৰু ইয়াতে মই ক্ৰীম কালাৰ উলটো লৈছোঁ অকণমান কাটি লৈছোঁ এইখিনি আমি এইটো ইয়াতে 2টা চেইনৰ জগাটো যে আছে এইখিনিতে আমি এইটো আপোনালোকে বেজিৰেও কৰিব পাৰে বেজিৰে খুব সোনকালে হ'ব এনেকৈ দি ল'লোঁ এতিয়া আমি এইটো কাঠি দি দিম এয়া দেখিলে জয়েন হৈ গ'ল ধুনীয়াকৈ কাঠিটো টান কৰি মাৰিব
এইটো হৈ গ'ল এই দুডাল সূতা আমি এনেকৈ থৈ দিম কাৰণ কিয় এইডালত আমি জয়েন কৰোঁতে এই দুটা যে আছে নেক্সট এই দুটাত আমি এই দুডাল সূতাৰে জয়েন কৰি দিব পাৰিম আমি এই দুটা কেনেকৈ জয়েন কৰোঁ চাৰিটা কেনেকৈ জয়েন কৰিম চাওক এইটোৰ তলেদি লৈ গৈ এনেকৈ সোমোৱাই দিলোঁ এইটোৰো এনেকৈ দিলোঁ এইটো আমি এতিয়া লুটিয়াই ল'ম এয়া সূতা দুডাল ইয়াত আমি কাঠি মাৰি দিম হৈ গ'ল জয়েন কৰি ল'লোঁ এয়া মই জয়েন কৰি ল'লোঁ আপোনালোকে ঘৰত ট্ৰাই কৰিব এইটো পেটাৰ্ণ ব্যৱহাৰ কৰি আপোনালোকে বিভিন্ন ধৰণৰ টেবল কভাৰ সোফা কভাৰ ইত্যাদি বনাব পাৰে খুব সহজতে খুব ইজি হয় দেখিলে আপোনালোকে সো ঘৰত ট্ৰাই কৰিব আৰু কমেণ্টত মোক জনাব কেনেকুৱা পালে থ্যাংক ইউ আজিলৈ আহিছোঁ